নমস্কাৰ সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ বিদ্যাৰ্থীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ নতুন মন্ত্ৰীসভাৰ বিষয়ে অসমৰ কেবিনেট মন্ত্ৰীৰ বিষয়ে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো বলক বিদ্যাৰ্থীসকল আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথম মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁক প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ লগতে তেওঁ আমাৰ অসমৰ গৃহ কৰ্মচাৰী বিভাগ লোক নিৰ্মাণ বিভাগ আৰু অন্যান্য পদত তেওঁ আছে নেক্সট ৰঞ্জিত দাস তেওঁক প্ৰদান কৰা হৈছে খাদ্য অসামৰিক যোগান জনস্বাস্থ্য কাৰিকৰী বিভাগ লগতে পঞ্চায়ত আৰু গাঁও উন্নয়ন কনজিউমাৰ এফেয়াৰ্ছৰ মন্ত্ৰীত্বৰ পদ নেক্সট অতুল বৰা তেওঁক প্ৰদান কৰা হৈছে কৃষি উদ্যান শস্য পশুপালন আৰু সীমান্ত অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰীত্বৰ পদ নেক্সট পৰিমল শুক্লবৈদ্য তেওঁক প্ৰদান কৰা হৈছে বন পৰিৱেশ আবকাৰী আৰু মীন পালনৰ মন্ত্ৰীত্বৰ পদ নেক্সট ডক্টৰ ৰৰ্ণেশ পেগু তেওঁক প্ৰদান কৰা হৈছে শিক্ষা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন মন্ত্ৰীত্বৰ পদ নেক্সট পীয়ুষ হাজৰিকা তেওঁক প্ৰদান কৰা হৈছে জলসম্পদ তথ্য জনসংযোগ আৰু সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰীত্বৰ পদ নেক্সট অজন্তা নেওগ তেওঁক প্ৰদান কৰা হৈছে সমাজ কল্যাণ আৰু বিত্ত বিভাগৰ মন্ত্ৰীত্বৰ পদ নেক্সট চন্দ্ৰমোহন পাটোৱাৰী তেওঁক প্ৰদান কৰা হৈছে পৰিবহণ উদ্যোগ বাণিজ্য দক্ষতা বিকাশ আৰু সংখ্যালঘু উন্নয়নৰ মন্ত্ৰীত্বৰ পদ নেক্সট কেশৱ মহন্ত তেওঁক প্ৰদান কৰা হৈছে স্বাস্থ্য পৰিয়াল কল্যাণ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰীত্বৰ পদ নেক্সট অশোক সিংঘল তেওঁক প্ৰদান কৰা হৈছে গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰীত্বৰ পদ নেক্সট যোগেন মোহন তেওঁ বৰ্তমান আমাৰ অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ প্ৰশমন পাৰ্বত্য অঞ্চল উন্নয়ন খনি আৰু খনিজ সম্পদ মন্ত্ৰীত্বৰ পদ তেওঁক অৰ্পণ কৰা হৈছে নেক্সট সঞ্জয় কিষাণ তেওঁক প্ৰদান কৰা হৈছে শ্ৰম উন্নয়ন চাহ জনজাতি উন্নয়নৰ মন্ত্ৰীত্বৰ পদ নেক্সট বিমল বৰা তেওঁক অৰ্পণ কৰা হৈছে ক্ৰীড়া যুৱ কল্যাণ সাংস্কৃতিক পৰিক্ৰমা শক্তি আৰু পৰ্যটন মন্ত্ৰীত্বৰ পদ নেক্সট ইউ.জি. ব্ৰহ্ম তেওঁক প্ৰদান কৰা হৈছে ভৈয়াম জনজাতি উন্নয়ন হস্ততাঁত আৰু বস্ত্ৰশিল্প ভূমি সংৰক্ষণ মন্ত্ৰীত্বৰ পদ বিদ্যাৰ্থীসকল এইটোৱে আছিল আজিৰ এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।